গাইজ এতিয়া আমি আহি গ'লো মানুহৰ ভিৰ চাপ ভিৰ দুনিয়াৰ মানুহৰ ভিৰ গাইজ লাখ লাখ মানুহ একদম দৰ্শনৰ কাৰণে ৰৈ আছে একদম টাকা লাগি আছে লাইন যাব লাগিব আৰু উপায় নাই কিবাকে সোমাই মেলি দেখাই গাইজ আহি পালোঁ আমি ভিতৰত এইটো চাওক ৰাতি বঢ়িয়া লগা হ'ব একদম পুৰা লাইট চে জ্বলাই দিব এতিয়া মানে লাইটিং চাইটিং হোৱা নাই চাৰিওপিনে ইপিনে এখন মানে বৃন্দাবন বনাইছে ধুনীয়াকৈ আমাৰ ৰাসত যে বনাই এনেহেনকৈ আপোনাক দেখাই আছোঁ এইখন চাওক ধুনীয়াকৈ লাইট ৰাতি হ'লে ভাল লাগিব লাইটিং চাইটিং হ'ব বঢ়িয়াকৈ ইপিনে কিবা এটা আছে তাতে ইপিনে এইটো মই মন্দিৰ এতিয়া গধূলি হৈ গ'ল বহুত ধুনীয়া পৰিৱেশ এটা চাওক তো গাইজ প্ৰেম মন্দিৰৰ এটা স্পেচিয়েলিটি আছে যিটো হ'ল কি ইয়াৰ কালাৰ চেঞ্জ হৈ থাকে এইটো এটা এই কালাৰ দেখিছে অলপ পিছত এটা বেলেগ কালাৰ দেখিব চাওক অলপ পিছত আৰু এটা বেলেগ কালাৰ দেখিব তো এনেকৈ গোটেইকেইটা কালাৰৰ ভিডিঅ' কৰিছোঁ আপোনালোকে চাই থাকক ভিতৰত আহি গ'লো মন্দিৰত চাওঁ ইমান ধুনীয়া তো গাইজ এইবিলাক দেখিছে যে একদম মানে চব মাৰ্বৰ পাথৰে মানে শিল কাটি কাটি কৰা হৈছে চাওক ইমান ধুনীয়াকৈ কৰিছে এটাও মানে ক'তো সেই মানে ধৰিব নোৱাৰে আপোনালোকে পূৰা ভাবিব যে একদম কিবা পেইণ্টিং আনি মাৰি দিছে চাওক ইমান ধুনীয়াকৈ সজাইছে মানে কি ক'ম আৰু মন্দিৰ চন্দিৰ দৰ্শন কৰি ল'লোঁ ইমান ধুনীয়া আমাৰ পৰিৱেশ ঠাণ্ডা আছে কিন্তু হ'লেও বহি আছোঁ ভাল লাগিছে কিমান আহিছে এই চাওক তো গাইজ আহি পালোঁ আমি মন্দিৰৰ পৰা ডাইৰেক্ট হোটেল ৰুম তো ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু একে যোৱা ৰাস্তাটো কিমান দেখাই থাকিম তো এইপিনে বজাৰ চজাৰ কৰি ল'লোঁ বহুত তো দাদাসকলেও এওঁলোকে কৰিলে বজাৰ কি কৰিলে তুমি শুন আমি এটা মূৰ্তি লৈছোঁ কিবি মূৰ্তি কৃষ্ণ কানাইয়াৰ আচ্ছা বংশী বজাম মই ৰাতি আজি বিহাল দৰে বঞ্চি বাছ হ'ব দেখাম অজৰে এইপিনে কিনিছে কিবা কিবি বহুত কিবা কিবি কিনিছোঁ মই এইপিনে প্ৰসাদ চসাদ লৈছোঁ এইবিলাক মূৰ্তি চূৰ্তি লৈছোঁ ধুনীয়া এই চাওক কি ধুনীয়া লাইটটো বন্ধ কৰি দিছোঁ লাইট অফ কৰি দিয়া সেইটোৱে ৱাও গাইছ কি ভাল লাগছে দেখিছা না ৰাতি কি ভাল লাগব বৈদো সেইকাৰণে আনছোঁ কি ভাল লাগব বৈদো না ভিডিঅ'টো এইখিনি আছিল বৃন্দাবনৰ পৰা অন্তিমটো ভিডিঅ' বাই বাই লাভ ইউ কেতিয়া হোৱা